তো ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল। তো প্ৰথমে মোৰ ফালৰ পৰা আপোনালোকক কাতি বিহুৰ সেয়া হোৱা ওলগ দিছিলোঁ। আজি জানে কাতি বিহু বুলি এটা সৰুকৈ ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাব আৰু ধুনীয়াকৈ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। মানে আমাৰ গাঁৱৰ ওচৰতে য'ত কেনেধৰণে পাতিছে আৰু উদযাপন কৰিছে তাকে দেখুৱাম, আপোনালোকে চাই থাকক। আমাৰ পূৰা চাকা চন কৰি দিছে। এয়া তুলসী পুলিতে গৈ আছে দেউতাই। প্ৰিয়ংকা বাৰ হাতত তুলসী পুলিও ৰুইছে, চাওক এয়া পুৰা একদম মজাকে। বুলি পথাৰত ধুনীয়াকৈ বন্তি দিম, ধান যে ভাল হওক, চাই থাকক ধুনীয়াকৈ। চাওক সেউজীয়া পৰিৱেশ আমাৰ পথাৰত। আমাৰ গাঁওখনত উপলক্ষে ভিডিঅ' বনাব লাগিব, ৰখিব। আমাৰ পথাৰ পূৰা একদম সেউজীয়া পৰিৱেশ হৈ আছে, চাওক পূৰা। এয়া বন্তি জ্বলাই আছে মানুহে, ইফালে দেখুৱাই আছোঁ। ইয়াৰ চব মানুহ আহিছে তাত বন্তি জ্বলাবলৈ। এনেকৈ চাই থাকে পূৰা ধুনীয়াকৈ একদম। চিনেমেটিক শ্বট এইবিলাক। মই যে কথা কম নাইকিয়া হৈ যাব চাবিচোন। হাই এটা দি দিয়া। সেউজীয়া পথাৰতে close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna. কাতি বিহু আজি, কাতি বিহু শুভেচ্ছা জনালোঁ আপোনাক। কাতি বিহু বুলি কিবা এটা কওক আপুনি। দিন বছৰেকত আজি মহালক্ষ্মীয়ে এগছ বন্তি পথাৰত দিয়ে। ধুনীয়া এয়া চাওক। তো এতিয়া আমাৰ ঘৰত কেনেকৈ কাতি বিহুৰ আয়োজন কৰিছোঁ অকণমান দেখাব চেষ্টা কৰিছোঁ। চাওক ধুনীয়াকৈ, আন্ধাৰ হৈ আছে কিন্তু তেনেকৈয়ে চাব লাগিব আৰু। ধুনীয়াকৈ চাওক আমাৰ ঘৰত কেনেকৈ কাতি বিহু আয়োজন কৰিছোঁ আৰু বৰ্তাহঁতৰ ঘৰত কেনেকৈ কাতি বিহু আয়োজন কৰিছোঁ, ধুনীয়াকৈ চাই থাকক দেই। তাহাঁতৰ প্ৰসাদ দিব এতিয়া। চাওক বোমাও আছে। কেনেকুৱা লাগিছে আজি কাতি বিহু পাতি? কওক আপুনি। ধুনীয়া লাগিছে হা, ধুনীয়া লাগিছে। একদম ধুনীয়াকৈ সন্ধিয়া হৈ আহিছে, তুলসী তলত একদম বন্তি দিছে, ধূপ ধূনা দিছে, ধুনীয়া লাগিছে। আমি পৰম্পৰা এই তুলসী তলত বন্তি দি এনেকৈ এই মাহ প্ৰসাদ দি পেলাই ল'ৰা ছোৱালীক ইয়াৰ পৰা এটা আশীৰ্বাদ লওঁ। মানে আমাৰ এইটো পৰম্পৰা, হয়নে নহয়? হয় প্ৰসাদ খাবলৈ আহিছে। চাওক কাতি বিহু উপলক্ষে। আপুনি ক'ৰ পৰা আহিছে? আপুনি এতিয়া আমাৰ প্ৰসাদ চসাদ খাই হৈ গ'ল। আজিৰ দিনটো ভালে কুশলে গ'ল। কাতি বিহু পালিলে সকলোৱে, আমিও পালিলোঁ। যোনে যোনে পালিলে কমেণ্ট কৰক ধুনীয়াকৈ, আৰু নতুন ভিডিঅ'লৈ অপেক্ষা কৰক। ধন্যবাদ।